নমস্কাৰ মোৰ ইউটিউব চেনেলকে সকলোকে স্বাগতম জনাই আজি মই ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মঘৰ যোৰহাট তালৈ আহিছোঁ আৰু তাত ভাগৱতলৈ প্ৰাণজিৎ গগৈ আহিছে। তেখেতৰ ভাগৱত শুনি মোৰ বহুত ভাল লাগে। বহুত দিনৰ পৰা এটা আশা আছিলে, সেইকাৰণে আহিছোঁ ঢাপলি মেলি সদৌ মৰাণৰ পৰা। আৰু মাহঁতৰ ঘৰত বিশেষকৈ চোৱা লগাৰ কাৰণে মই মোৰ সম্বন্ধীয় বাইদেউ ঘৰৰ পৰাই এয়া আহি আছোঁ। চাই থাককচোন সুন্দৰ ভিডিঅ'টি। এয়া চাহ মন্ত্ৰীসকলে দেখিছেনে কিমান ধুনীয়াকৈ ভাগৱত পাতিছে, তেওঁক নিমন্ত্ৰণ কৰিছে। মই দেখাই আছোঁ চবচোন কিমান আগবঢ়ায় চাহ মজদুৰসকল, তেওঁলোকে কিমান ভক্তি আছে দেখিছেনে এইবোৰ। তেওঁলোকে আহিছে প্ৰাণজিৎ গগৈ। এয়া আমাৰ সুন্দৰকৈ এয়া ভাগৱতত চাহ দিছে, কিমান পৰম আত্মাত বিলীন হ'বৰ বাবে এক ধ্যানস্থ হৈ থাকে। কায় বাক্য মন এক কৰি কেৱল নিজকে কৃষ্ণ নামত অৰ্পণ কৰি দিয়ে। যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰি সনে দেহা কোনো নাশ নহিবই। সেই দেহাৰ কোনোদিন নাশ নহয় বুলি, সেই দেহৰ লগতে সেই জীৱৰ লগতে দেহৰো কোনোদিন বিনাশ নাই বুলি কৈছে। গতিকে আমি তেনেধৰণে পৰম আত্মা পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ তত্ত্বক আমি চিন্তা কৰিছোনে নাই কৰা, কৰিব বিচাৰোনে নিবিচাৰো, এই সমস্তখিনি বিষয় আমি চিন্তা নিজে কৰিব লাগিব। এতিয়া আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি অনুষ্ঠানত আমি উপবিষ্ট হৈ আছো। ইয়াত আমাৰ অনুষ্ঠান ভাগি শেষ হোৱাৰ পাছত উদ্যোক্তা মণ্ডলীয়ে আমাক খৰচটো নিদিবও পাৰে, কিন্তু আপোনাহক আৰু আমাৰ মাজত পাৰ্থক্য এটা আছে। আমি খনামুখৰ পৰা আহিছোঁ, উদ্যোক্তা মণ্ডলীয়ে আমাক গাড়ী খৰচৰ নামত কিবা এটা দিব, কিন্তু আপোনালোকেও যদি গাড়ী এখন লৈ আহিছে, আপোনালোকক আকৌ একো নিদিয়ে, কিন্তু আমাক দিব। পাৰ্থক্য এয়াই। কিন্তু আপোনালোকে যদি ভাবে যে প্ৰাণজিৎ নামৰ দেশটো কৃষ্ণ কথা ক'বলৈ অনাৰ কাৰণে গাড়ী খৰচ দিলে, আমিওতো সিমান সময় শুনি থাকিলো, শ্ৰৱণটো শ্ৰেষ্ঠ ভক্তি, আমাক কিয় নিদিলে, এই বুলি যদি আমি ঈশ্বৰৰ ওচৰত সেৱা নিবেদন কৰোঁ, তেতিয়া ঈশ্বৰে আমাক দিব নে নিদিয়ে, এই সমস্তখিনি চিন্তা আমি ভক্তিৰ মাধ্যমেৰে আগবঢ়াওঁ বুলি যে আমি ভাবি থাকোঁ, এই ভক্তি মাৰ্গ কেনে ধৰণে ভাগ কৰিছে কপিল ভগৱন্তই মাতৃৰ আগত সুন্দৰভাৱে এই ছবি চন্দ্ৰৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে যে সেই মাতৃ তুমি শুনা, এই বুলি কৈ মাতৃৰ অগ্ৰত কপিল ভগৱন্তই সিদ্ধান্ত দিছে কি বুলি, মাতৃ ও ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনোৰনন্দিনী মোৰ মা, ভালত যোগ হৈল মতি সংসাৰত লীলাৱতী, তুষ্ট ভৈলো দেখি তজু ভগৱন্ত কপিলে কৈছে, সেই মাতৃ তুমি মনোৰজাৰ কন্যা, তুমি মহাধন্য, তুমি মহাধন্য, কিয়নো তুমি জীৱৰ কল্যাণৰ অৰ্থে মোক বৰ এভাগি সুন্দৰ ভাৱনা তুমি প্ৰশ্ন আকাৰে প্ৰকাশ কৰি দিলা যে পুত্ৰ তুমি মোক কোৱাচোন ভক্তিনো কি, ভক্তিৰ বিষয়ে তুমি মোক জ্ঞান প্ৰদান কৰা। তেতিয়া ভগৱন্ত গুৰুকে সিদ্ধান্ত দিছে, অহমিও ভাবিনিয়াৱে প্ৰশ্নৰ উত্তৰ কহো, ভক্তি কোনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ
বিষয়টো ভাবিছা যে ভক্তি বহুবিধ আছে, কিন্তু মনত ৰাখিবা মাতৃ ভক্তি বহুত হয় যদিও কেনে ধৰণে হয় তোমাক মই কৈছো শুনা। পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। পুৰুষ মানে জীৱই মনেৰে যি চিন্তা কৰে সেই চিন্তা অনুসৰি ভক্তিৰ প্ৰকাৰ বহুবিধ হয় মা। এতিয়া আপুনি মই ইয়ালৈ আহিলো, বৈকুণ্ঠ কৰিলে কি ভাবি আহিলো? সকলোৰে ভাৱনা কিন্তু একে নহয়। 1 নম্বৰ আমি ভাবিলো যে ভাগৱতে কৈছে সাধু সংগ ভকতৰ সংগত জীৱৰ কল্যাণ হয়। এই পৰম সত্য উপলব্ধি কৰি আমি কিছু বাপ আই অনুষ্ঠানলৈ আহিলো। কোনো বাপ আই আহিলো আমি কি বুলি ভাবি, ইমান দিন ঘৰতে খাই আছো, আজি নামঘৰত সিদ্ধান্ত যোগাৰ কৰিছে ঘৰত নবনাও আৰু ব'লা ল'ৰা ছোৱালী লৈ বাপজন আইজন সমস্ত পৰিয়াল আহি নামঘৰত বহি দিলো। চিন্তা কৰি আছো 1:30 বাজিলেই, সিদ্ধান্ত কেতিয়া হ'ব? ঘৰতো বৰ খলি যে অকণমানহে যেনে তেনে খাই আহিলো, ভোক লাগিলে কি হ'ব। এই বুলি ভাবিও আমি কিছু ভকত বৈষ্ণৱ ইয়ালৈ আহিলো। কোনো ভকত বৈষ্ণৱ আহিলো এই বুলি যে প্ৰাঞ্জিত নামৰ ক্ষীণমিন দেহ এটা আহিব খনামুখৰ পৰা, মোবাইলতে চাই থাকো, আজি ওচৰৰ পৰা অকণমান চাই আহোঁগৈ। দম্ভ বা মৎসৰবাতিশয় এহিমতে ভক্তিমূত কৰিলে তামস হয়। ক্ৰোধ ভেদ তিনি সূৰ্য চাৱে প্ৰতিমাত মোহক পূজয়। তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়। 2 নম্বৰতে ক'লে বিষয় আশা কৰি যশ বা ঐশ্বৰ্য বিচাৰি প্ৰতিমা দেৱতা বুদ্ধি কৰি ঈশ্বৰক ভক্তি কৰা এই মাৰ্গ পথ যদি আপুনি মই জীৱবিলাকে আশ্ৰয় গ্ৰহণ কৰিছে, তেতিয়াহ'লে এই সেৱাভাগীক ৰাজসিক ভক্তি বুলি কৈছে মা। এতিয়া আপুনি মই চিন্তা কৰিব লাগে, বিষয় আশা মানে ধনং দেহি লক্ষ্মী, মানে বিষয় সুখ ভোগ কৰিবৰ বাবে যশ বা ঐশ্বৰ্য বিচাৰিছো, যে গাঁওখনৰ ভিতৰত একেবাৰে ধন সম্পত্তি ধনী ব্যক্তি প্ৰভু তুমি মোকেই কৰি দিয়া। এই বুলি যদি ধনং দেহি লক্ষ্মী বুলি আমি লক্ষ্মী পূজা ভাগি প্ৰত্যেক দিনাই বছৰে কৰি আছো। 2 নম্বৰতে বিষয়ক আশা কৰি, অৰ্থাৎ আপোনাৰ মোৰ কন্যা সন্তানৰ বা পুত্ৰ সন্তানৰ কল্যাণ বিচাৰি প্ৰভু ইণ্টাৰভিউ এভাগ দিবগৈ অহা সপ্তাহত মোৰ পুত্ৰই, তুমি যদি মোৰ সন্তানক মোৰ পুত্ৰক যদি ইণ্টাৰভিউত পাছ কৰাই দিয়া, তেতিয়াহ'লে মই তোমাৰ নামত কিবা এভাগি দিম বাৰু প্ৰভু, কিন্তু কি দিম নকওঁ আকৌ, কিবা এভাগি দিম। কিন্তু যদি কোনোবাই আমি কৈও দিলো কি দিম, তোমাৰ নামত নাম এভাগি বা শৰাই এখন অৰ্পণ কৰিম। এই বুলি কৈ দিয়াৰ পাছত আমি জীৱবিলাকে কি কৰোঁ, ভগৱন্ত এনেও নামৰ লোভীয়া, গতিকে ভগৱন্তই জীৱক কৃপা কৰি দিলে, কৃপা কৰাৰ লগে লগে সন্তানৰ চাকৰি হৈ গ'ল। হৈ যোৱাৰ লগে লগে কি হ'ল, প্ৰথম মাহৰ দৰমহা পালে, দ্বিতীয় মাহৰ দৰমহা পালে, এনেধৰণে এবছৰ হোৱাৰ লগে লগে পিতৃয়ে পুত্ৰক ক'ব, সন্তোষ মই আমাৰ 3 আলি 4 আলি চুকতে থকা আমুকৰ হাৰ্ডৱেৰ ষ্ট'ৰখনৰ লগত কথা পাতিছো দেই, শিল বালি অলপ পেলাব লাগিব। তাৰমানে ভগৱন্তৰ নামষাৰৰ কথা পাহৰি গ'লো, ঘৰটো কেনেকে পকা কৰিব পাৰো এইটো প্ৰথম চিন্তা আহি গ'ল। 2 নম্বৰ চিন্তাটো আহিলে কি, পুত্ৰলে বোৱাৰী এজনী আনিব লাগে। তাৰ পাছত ঘৰ যেতিয়া হৈ গ'ল,
ব্যায়াম আৰু কথা চিন্তা আহি পৰিলে। ভগৱন্তৰ নামত যে সেৱা কৰোঁতে শৰাই ভাগ দিম বুলি কৈছিলোঁ, পাহৰিলা, সেইটো তল পৰিলে। আনহে নালাগে, নিজৰ ঘৰটো বনাওঁতে ভগৱন্তৰ নামত যি গুৰু গৃহৰ ভাগ বনাব লাগে, এই ভাগি বনাবলৈও আমাৰ চৌহদত স্থানৰ নাটনি হৈ গ'লগৈ। ইমানেই ঘৰ বনাই দিলোঁ আপুনি মই। এতিয়া কি হ'ব? কোনোবা এজনে যদি গাঁৱৰ বাপ আই আহি, হেৰা তুমি ইমান ধুনীয়াকৈ ঘৰটো বনালা, তুমি ভগৱন্তৰ সেৱা ক'ত কৰা? ভিতৰতে অকণমান ৰাখি থৈছোঁ আৰু ফটো এখন লৈ তাতেই কৰিছোঁ আৰু। এই নাই জেগাই নাইকিয়া হৈ থাকিলে ঘৰ বনাওঁ। অৱশিষ্ট যিকণ জেগা আছিল, তাকো গাড়ী গেৰেজ বনাই সেই অৱশিষ্ট জেগাকণো নাইকিয়া কৰি পেলালে। এনেধৰণে আমি জীৱবিলাকে কৃষ্ণত ভক্তি কৰি আছোঁ। সেইমা এই ভক্তিভাগৰ নাম কিন্তু ৰাজসিক ভক্তি। তাৰমানে যশ ঐশ্বৰ্য বিচাৰি, বিষয় আশা কৰি, প্ৰতিমান ঈশ্বৰ বুদ্ধি কৰি, ঈশ্বৰক ভজনা কৰি কৃপা লাভ কৰিব বিচৰা এই চিন্তাৰ মাধ্যমটোক কোৱা হৈছে ৰাজসিক ভক্তি। ইয়াত আমাৰ জীৱৰ কল্যাণ কিন্তু নাই। পাপ মূৰ শৌকনাশ, ভগৱন্ত শৌক প্ৰীতি, নহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি, নিষ্ঠে মই কহিলো বখানি। তাৰ পাছত ৩ নম্বৰ ভক্তি ভাগৰ নাম প্ৰকাশ কৰি দিলে সাত্বিক ভক্তি। হেমা এই সাত্বিক ভক্তিৰ মূল চিন্তা হ'ল পাপ মূৰ শৌক নাশ, ভগৱন্ত শৌক প্ৰীতি। এতিয়া ভগৱন্তই মোকেই ভাল পাওক বুলি ভগৱন্তৰ অৰ্থে কি কৰি থাকে? বোলে বাপ, এই নামগৃহৰ ভাগে আমাৰ গাঁৱত নতুনকৈ সাজিবলৈ লোৱা হৈছে, চিন্তা চৰ্চা কৰা হৈছে। বোলে হয় বাপ, খুব ভাল কথা। আপুনি যদি কিবা অকণমান সেৱা কৰি সহায় কৰে, আমি নথৈ আনন্দিত হওঁ। এই বুলি কোৱাৰ লগে লগে সেই ধনী ব্যক্তিজনে যদি কৈ দিলে, ঠিক আছে বাৰু, মই দিম। কি দিব লাগিব? বোলে গৰু এখন, নহ'লে বাটচৰা, নহ'লে গৃহভাগিকে আপুনি যদি বনাই দিব পাৰে, কাৰণ আপোনাৰ শক্তি আছে। ঠিক আছে, মই বনাই দিম বাৰু, সাজি দিম বাৰু। কিন্তু তোমালোকে কাম এটা কৰিব লাগিব। কি? নামঘৰৰ বাটচৰাৰ সন্মুখতে ডাঙৰকৈ আকৌ মোৰ নামটো লিখি দিব লাগিব, দাতা আমুক গগৈ, এই বুলি লিখি দিব লাগিব। নহ'লে দাতা আমুক শইকীয়া, এই বুলি কিন্তু লিখি দিব লাগিব। যেতিয়া আমি এই চুক্তিটো কৰি দিলোঁ, তাৰমানে ভগৱন্ত শৌক প্ৰীতি, ভগৱন্তই মোক তেতিয়া ভাল পাব, কাৰণ ভগৱন্ত অৰ্থে মই দান দিছোঁ। এই ভাৱনা অনুসৰি যদি জীৱই আমি ভক্তি কৰিম, তেতিয়া তাক সাত্বিক ভক্তি বুলি কৈছে। পাপ মূৰ শৌক নাশ। ২ নম্বৰতে ক'লে, আমি অজ্ঞানকৃতই হওক বা জ্ঞানকৃতই হওক, আমি জীৱই কৰ্ম কৰোঁতে পাপ কৰ্ম কৰা হ'ল। যি মুহূৰ্ততে আমি বুজি পালোঁ যে আমি কৰিব নালাগিছিল, তাৰমানে বৰতাল বজাই ভগৱন্তৰ নাম ব্ৰহ্ম প্ৰকাশ কৰি ঘৰলৈ যেতিয়া চাইকেলখন লৈ উভতি গৈ আছোঁ, দেখা পালোঁ আপোনাৰ মোৰ সোণগুটীয়া সেই মাটিডৰা ৫-৬জনীমান লোকৰ ঘৰৰ ছাগলীয়ে সেই সোণগুটি খাই আছে। তাৰমানে ধাননিডৰাত ছাগলীয়ে ধান খাই গোটেই ধানডৰা নষ্ট কৰি পেলালে। দেখাৰ লগে লগে খং উঠি গ'ল। খং উঠি যোৱাৰ লগে লগে ওচৰতে যি পালোঁ তাকে পাই দিলোঁ খৰমুঠি মাৰি জ্বলি। লাগি গ'ল ছাগলীৰ ঠেঙত। দুৰ্ভাগ্যবশত ছাগলীৰ ঠেংটো ভাগি থাকিল। কিন্তু তাৰ আগতে মই আছিলোঁ ক'ত? ভকতৰ সংগত বৰতাল বজাই নাম প্ৰসংগ কৰি আছিলোঁ। ঘূৰি যাওঁতে দেখিলোঁ ছাগলীয়ে ধানডৰা নষ্ট কৰিছে। উঠিল খং, মাৰি দিলোঁ দলি, থাকিল ভাগি ছাগলীৰ ঠেং। ইফালে সিফালে চালোঁ, কোনো নাই, কোনেও নেদেখিলে বুলিছে।
বাচিলোঁ হয়। কিন্তু যেতিয়া ঘৰ গৈ পালোগৈ চিন্তা হ'ল যে ছাগলীজনীক মই অন্যায় কৰিলোঁ, কিয়নো মই এজন নামাচাৰ্য, মই এজন ভকত, কাকো ক'বও নোৱাৰো নহয়। এতিয়া ক'লে আকৌ টকাটো ধৰিব লাগিব ছাগলীজনী হৈ। গতিকে কি হ'ব কি নহ'ব ভাবি ভাবি ভগৱন্তৰ নামতে এভাগি সেৱা আগবঢ়াবৰ চিন্তা কৰি পাপটো খণ্ডন হ'ব বুলি ভাবি গাঁৱৰে 4-5জনমান ভকত বৈষ্ণৱক আনি ঔ হৰি ঔ ৰাম কৰি জলপান এমুঠি খুৱাই দিয়াৰ ব্যৱস্থা এটা কৰা হ'ল। নহ'লে এক অধ্যায়মান ভাগৱত পাঠ কৰি সেই ভকত বৈষ্ণৱ কেইজনক সেৱা কৰাৰ মাধ্যমটো লোৱা হ'ল। চিন্তাটো কি আছিল? এনেই ভাগৱত পাঠ নকৰিলেহেঁতেন, এই যে ছাগলীজনী ঠেংটো ভাগি গ'ল, পাপ হ'ল বুলি বুজি পালোঁ। বুজি পোৱাৰ লগে লগে পাপ মূৰ শৌক নাশ, প্ৰভু তুমি মোৰ পাপ খণ্ডন কৰিবা, এই বুলি ভাবি ভগৱন্তৰ চৰণত আমি যি ভক্তি সেৱা কৰিলোঁ, এই সেৱা ভাগৰ নাম হ'ল সাত্বিক ভক্তি। এতিয়া আমি মনুষ্যই 3 ভক্তিৰ মাজতে সোমাই আছো, কোনো কেতিয়াও ওলাই যাব পৰা নাই। কম বেছি পৰিমাণে আমি সমস্তজনে ভক্তিৰ মাজতে সোমাই আছো। হয় পাপ মোৰ খণ্ডন হওক বুলি ভাবিছোঁ, নহয় ভগৱন্তই মোকেই ভাল পাওক বুলি ভাবিছোঁ, নহয় মই এই গাঁওখনৰ ভিতৰত ধনী ব্যক্তি হওঁ বুলি ভাবিছোঁ, নহয় বিষয় সুখ কেৱল আশা কৰিবৰ নিমিত্তে শুনিছোঁ ভগৱন্তক হেনো ভক্তি কৰিলে বিষয় সুখ সুন্দৰভাৱে ভোগ কৰিব পাৰি, এই বুলি ভাবি, নহ'লে আনৰ অন্যায় চিন্তা কৰি হ'লেও আমি ঈশ্বৰক কিন্তু যিকোনো প্ৰকাৰে সেৱা কৰিবলৈ জীৱক আগবাঢ়ি আহিছোঁ। সেই মাতৃ এই ধৰণে সেৱা কৰা এই প্ৰকাৰবিলাকক তামসিক ভক্তি, ৰাজসিক ভক্তি আৰু সাত্বিক ভক্তি বুলি কোৱা হৈছে। গতিকে মাতৃ তুমি মনত ৰাখিবা, প্ৰতিমা পূজয় আৰু ভেদভাৱ দৰিখন তিনিটো সমান আকৌ কয়, উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি মতে ভেদ হয়। অগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহু নিৰ্গুণ ভকতি। সেই মাতৃ এনেধৰণে 9 প্ৰকাৰকৈ ভাগ হৈ ভক্তিৰ এক সৰ্বমুঠ বৃহৎ সংখ্যা পোৱা গ'ল। কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি, ৰৌক মূৰ নৌক আন কাম, অসময় যাৰ যত জন, শৌক মাধৱত মন, ডাক চাৰি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। চোৱাচোন কপিল ভগৱন্তই মাতৃ দেৱকতীক কিমান সুন্দৰ উপদেশ প্ৰদান কৰিছে, যে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিক কৰি নানা ভাগ, ভকতিক নানা ভাগ কৰি ইমান সুন্দৰভাৱে জীৱৰ কৃপাৰ অৰ্থে ভগৱন্ত কপিল প্ৰভুৱে মাতৃ দেৱকতীক কোৱাৰ চলে জীৱক উপদেশ প্ৰদান কৰিছে, যে এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰিব। সেই মাতৃ সেইকাৰণে তুমি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা আৰু সগুণ ভক্তি তুমি ত্যাগ কৰা। এতিয়া আমাৰ সমাজ ব্যৱস্থাত তাৰ ওলোটাটো হৈ আছে, নিৰ্গুণ ভক্তি ত্যাগ কৰি সগুণ ভক্তিৰ মাজত জীৱই আমি সমাজৰ নীতি নিয়ম পালন কৰি আছো। এনেই শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে আমি সকলোৱে বুজি পাওঁ যে পিতৃ মাতৃৰ অৰ্থে ছমহীয়া বছৰেকীয়া কৰ্ম কৰিব নালাগে, আমি বুজি পাওঁ। এই নিয়মটো আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানৰ মাজত খুব সুন্দৰভাৱে ভকত সমস্তই বুজি পায় কাৰণে নকৰে, কিন্তু তাৰ মাজতো আমি দেখা পাওঁ এনেধৰণে বোলে বা এই তুমি ইমান গৰম দিন
জেঠ মাহৰ ইমান গৰমত তুমি 16 তাৰিখটোহে পালানে বাৰু গৃহত নামষাৰ কৰিবলৈ? বাপজনে বিচনীখন লৈ গছৰ তলত বিচি বিচি সেউকী বাপজনাক কৈ আছে, আৰু সেউকীজনে ফটকে উত্তৰটো দিছে কি বুলি, বাপ নকবা আৰু তাৰিখটো আকৌ আজিহে পৰিছে। এই তাৰিখটো আজিহে পৰিছে মানে উত্তৰটো সেইটোৱে, তাৰমানে সেই তাৰিখটোত তেওঁৰ পিতৃ নহলে মাতৃ পৰলোকগামী হৈছিল। কিন্তু ভকতক নকলে বছৰেকীয়া বুলি, তেওঁ কলে কি আমাৰ গৃহত নাম এষাৰ আয়োজন কৰা হৈছে। ইয়াতো কিন্তু অপৰাধ আছে। গতিকে আমি শাস্ত্ৰসন্মতে যদি ভাল ধৰণে চিন্তা কৰো, ইও কিন্তু সগুণ ভক্তিতেই পৰি আছে। গতিকে নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবলৈ যাওঁতে জীৱই পিতৃও আছে, মাতৃও আছে, আমাৰ নাতি পুতি পুত্ৰ পৰিয়াল সমস্তখিনি আনন্দময় হৈ আছো আমি গৃহৰ মধ্যে, কোনো দুখ নাই আমাৰ। গতিকে আমি সমস্ত জনা থাকোঁতে ভগৱন্তৰ নাম ভকতৰ সেৱা গৃহৰ মধ্যে আমি যদি কৰিব নিবিচাৰি কেৱল সেই দিনটোলৈ ৰৈ থাকো যে পিতৃ মাতৃ পৰলোকগামী হ'ল, সেইকাৰণে আমি সেই দিনটোত পাতিম, এইটো হ'ল সগুণ ভক্তি। কিন্তু সেইটো চিন্তা নকৰি আমাৰ জীৱৰ স্বাভাৱিক ধৰ্ম ভগৱন্তক ভক্তি কৰিব লাগে। তাৰ কাৰণে কোনো দিন ক্ষণৰ কোনো তিথি বাৰ পূৰ্ণিমা অমাৱস্যাৰ কোনো প্ৰয়োজন নাই। সিদ্ধান্ত দিছে এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে অৱৰ জীৱন যায় বৃথা। গতিকে যি মুহূৰ্তত কৃষ্ণ নাম ভকতৰ সংগত আপুনি মই জীৱই শ্ৰৱণ কীৰ্তন মহাভক্তি লাভ কৰিবলৈ সুবিধা পাইছো, সেই সময়ৰ বাহিৰে এই সংসাৰত যিমান দিন আপুনি মই অতিবাহিত কৰি আহিছো, সকলোৰে বয়স সমান নহয়। আমি কোনোবা 80 বছৰত ভৰি দিছো, নামঘৰলৈ নগলোৱে 80 বছৰ। ভকতৰ সংগ ভাল নাপাওঁ, তাৰমানে গোটেই 80 বছৰীয়া জীৱনটো শাস্ত্ৰসন্মতে এনে পঠিয়ালো বুলি কৈছে, বৃথা বুলি কৈছে। গতিকে ভকতৰ সং কৃষ্ণ নামৰ পৰা যিমানে যিমানে আপুনি মই জীৱ আঁতৰত থাকিম, সিমানে সিমানে জীৱ বৈকুণ্ঠলৈ যাব নোৱাৰে, তাৰ বিপৰীতে জীৱ সিমান দিন নৰকত থাকিবলৈ পাব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে আমি নিজক ভাল ধৰণে বিশ্লেষণ কৰিব লাগিব যে তৃতীয় স্কন্ধ কপিল দেৱহূতি একখানৰ 24 চন্দৰ জৰিয়তে সিদ্ধান্ত দিলে, গোপাল চৰণ দ্বিজ কবি জনাই নিজৰ মনৰ ভাৱ ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। হে প্ৰভু, যে কিন্তু তজু পদে নতি একান্ত সপ্ৰেমৰ অতি ৰৌক মোৰ মন যেন কেৱল তোমাৰ চৰণ পংকজতহে ৰতি হৈ থাকে, নৌক আন কামৰ ফালে যাতে মোৰ মনটো কোনোদিন কেতিয়াও আঁতৰি নাযায় তোমাৰ চৰণৰ পৰা। সময় যাৰ যতজন সৌক মাধৱত মন। ইমান সুন্দৰ ভাৱনা। তেওঁ নিজৰ ভাৱনাটিতো ভগৱন্তৰ চৰণত অৰ্পণ কৰিছিল, কিন্তু লগে লগে সিদ্ধান্তও দিছে, প্ৰভু মোক কৃপা কৰিলে নহ'ব, তুমি সময় যাৰ যতজন সৌক মাধৱত মন, যে জগতৰ সমস্ত জীৱৰ যেন মন কেৱল তোমাৰ চৰণতহে অৰ্পণ হয়। সেই প্ৰভু তুমি জীৱক এনেধৰণে কৃপা কৰা। আমাৰ কিন্তু চিন্তা তাৰ বিপৰীত। ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিব, নামগৃহলৈ গ'লো, চাদৰ মেখেলা পিন্ধাই লৈ গ'লো কন্যাক, নি কি বুলি ভগৱন্তৰ চৰণত সেৱা কৰিলো, এজনী মূৰটো তললৈ কৰি সেৱা কৰি দিয়ে, এই বুলি শিকালো। শিকাই পেলি যেতিয়া সেৱা কৰিলে ভগৱন্তৰ চৰণত পিতৃ মাতৃয়ে কি বুলি ক'লো, প্ৰভু মোৰ ছোৱালীজনীক যাতে মেট্ৰিক পৰীক্ষাত ভালকে উত্তীৰ্ণ কৰাই দিয়ে। তাৰমানে মোৰ ছোৱালীজনী, কিয় আমি এই বুলিও ভাবিব পাৰো দেখোন, আমাৰ এই অঞ্চলৰ যিমানবিলাক পৰীক্ষাৰ্থী আছে সমস্ত জনাকে প্ৰভু তুমি কৃপা কৰি দিয়া। কিয় এই বুলি ভাবিলে আপোনাৰ মোৰ কিবা ক্ষয় হ'ব নেকি? নিশ্চয় নহয়। এই ভক্তি ভগৱন্তৰ চৰণত অৰ্পণ কৰিবলৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে আমি সেৱা নিবেদন কৰা হৈছে। আমাৰ পাছত চাতি প্ৰাৰ্থনা আছে, তেনে আপোনাৰ সমগ্ৰত
অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰিব পদচন্দই যে সগুণ ভক্তি ত্যাগ কৰি নিৰ্গুণক জীৱক আশ্ৰয় কৰিবলৈ কৈছে আৰু পদচন্দই নিৰ্গুণ ভক্তি কেনেকে কৰিব লাগে নিৰ্গুণ ভক্তি কি এই সমস্তখিনি কথা পদচন্দত প্ৰকাশ কৰিব আৰু আমাৰ শ্ৰদ্ধা তাপিবকে আপোনালোকৰ ওপৰত আলোচনাৰ মাধ্যমেৰে আগবঢ়াব আমি আসনৰ পৰা অলপ সময়ৰ কাৰণে বিৰতি বিচৰা হৈছে বাপজনাক চাহ খাবলৈ ভিতৰলৈ মাতিছে চাহ মস্তি মানুহবিলাক কিমান সকলোৱে সেৱা লৈছে বাপজনৰ লগত একেলগে ইয়াৰ বহুমুখী খাইছোঁ খুবেই সৌভাগ্যৰ কথা মৰাণৰ পৰা আহি বহুত দিনৰ পৰা মোৰ এটা আশা পূৰণ হ'ল ভগৱানৰ ওচৰত মই কোটি কোটি নমস্কাৰ কৰিছোঁ তেওঁ যেন ভালে কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কৃষ্ণ দেখিছেনে চাহ মজদুৰসকলে কিমান ধুনীয়াকৈ ভাগৱতৰ কাৰণে ভাগৱত ব্যাখ্যা কৰিবলৈ তেওঁ মাতি আনিছে আৰু কিমান সমাগম হৈছে তেওঁলোক আমাৰ অসমীয়া সমাজতকৈ তেওঁলোক বহুত বুলি ক'ব পাৰিব ইমান একগোট মাকৰ গৰ্ভত আমি সকলোৱে আছিলোঁ এদিন মনত পেলোৱা আৰু মাকৰ গৰ্ভত থাকোঁতে সকলোৱে ওপৰ ফালে ভৰি আৰু তল ফালে মাথা আছিল আল্ট্ৰাচাউণ্ড কৰিলে আমাৰ আপোনালোক সকলোৱে পাইছে আৰু 5 মাহলৈকে জীৱটো নাহে 5 মাহত 5 মাহলৈকে এই ছালটো নহয় এই ছালটো এই যে ব্ৰইলাৰ চেলিয়াই দিলে যেনেকৈ ছালটো ওলাই থাকে তো মাকে মানে টেঙা যদি খাই দিয়ে ডাইৰেক্ট ইয়াত গুচি যায় নিমখ যদি বেছি খাই দিয়ে সেই জীৱটোৰ গাত ডাইৰেক্ট মানে ইয়াত লাগি যায়